মা, মই তোমাক এটা কথা কওঁ। মই তোমাৰ সপোন কেতিয়াও পূৰা কৰিব নোৱাৰোঁ, কাৰণ মই নপঢ়োঁ, পঢ়াৰ নাটকহে কৰি থাকোঁ। তুমি জানা পিছদিনাখনৰ পৰা তোমাৰ মাৰ কি ৰিয়েকশ্যন হ'ব? ভাবিছা কেতিয়াবা? মই পঢ়ি আছোঁ মা, মোক এতিয়া ডিষ্টাৰ্ব নকৰিবা, তুমি আহি চাই লোৱা। এইটো উত্তৰ আছিল এটা স্মাৰ্ট ল'ৰাৰ, যেতিয়া তাক মাকে নিজৰ চশমাখন বিচাৰি দিবলৈ ক'লে। আৰু বেটাই ইমান সৰু কামটোৰ পৰা বাচিবৰ বাবে মাকৰ আগত পঢ়াৰ নাটক কৰি আছিল। কিমান যে লাজৰ বিষয়। তোমাৰ মায়ে গৰম, ঠাণ্ডা, বৰষুণ প্ৰতিটো সময়তে তোমাৰ কাৰণে কিমান যে সেৱা আগবঢ়াই আহে। নেজানো তুমি তোমাৰ মাৰ সপোন পূৰা কৰিব পাৰিবানে, নে সপোন সপোন হৈয়ে ৰ'ব। কিন্তু তোমাৰ শুশ্ৰূষাৰ প্ৰতি তোমাৰ মাৰ কাম কাজ দেখি এনেকুৱা লাগে যে আজিৰ তাৰিখত তুমি তোমাৰ ঘৰখনৰ এজন ডাঙৰ অফিচাৰ হয়। তুমি উভতি উত্তৰ দিবলৈ মাত্ৰ 3 ছেকেণ্ড সময় লাগে। কি মা, মই পঢ়ি আছোঁ। বেটা, এই লাইনটোক অকণমান শুদ্ধ কৰি লোৱা। দম আছে যদি, হিম্মত আছে যদি, সঁচা অৰ্থত যি কাম কৰি আছা সেইটো কোৱা। কোৱা মা, মই তোমাক এটা কথা কওঁ, মই তোমাৰ সপোন কেতিয়াও পূৰা কৰিব নোৱাৰোঁ, কাৰণ মই নপঢ়োঁ, পঢ়াৰ নাটকহে কৰি থাকোঁ। এতিয়া জানা পিছদিনাখনৰ পৰা তোমাৰ মাৰ কি ৰিয়েকশ্যন হ'ব? ভাবিছা কেতিয়াবা? একো ৰিয়েকশ্যন নহয়। পিছদিনাখন তেওঁ আকৌ পুৱা 4 বজাত উঠিব। উঠিয়ে তেওঁ প্ৰথমতে তোমাৰ ৰুমলৈ আহিব আৰু কুলাৰ বন্ধ কৰিব, যাতে তুমি ঠাণ্ডা নোপোৱা, যাতে তোমাৰ চৰ্দি নহওক। বৰ লাজৰ কথা। তোমাৰ স্কুলৰ টেষ্ট পৰীক্ষা বছৰত 10 বাৰ হ'ব, কিন্তু তোমাৰ মাৰ পৰীক্ষা ডেইলি ঘৰতে হয়। যেতিয়া সৰু সৰু কামৰ বাবে মায়ে উত্তৰ শুনিব লগা হয়, আৰে মা, মই পঢ়ি আছোঁ। আৰে কৈ দিয়া ডেকা ল'ৰা, কিতাপ সন্মুখত মেলি মই মধুৰ সপোন চাই আছোঁ। তোমাৰ মাৰ সপোন অকল তোমাক লৈয়ে আৰম্ভ আৰু তোমাতেই শেষ হৈ যায়। যদি তেওঁ খানা বনাবলৈও যায়, তাতো তেওঁ ভাবে যে কালি বেটাই জ্বলা পালে, আজি নহ'লেই হ'ল। কিনাৰৰ মানুহগৰাকীৰ পুতেকে যদি তোমাতকৈ 2 নম্বৰো বেছি পালে, তেতিয়াও তোমাৰ মায়ে নিজকে খং কৰে। যদি মই মোৰ ল'ৰাটোক ডেইলি বাদাম খোৱালো হয়, তেতিয়া মই নিজৰ ল'ৰাটোৰ আগত বেলেগ ল'ৰা বাহ কৰিব লগা নহ'লহেঁতেন। আৰে তুমিতো স্কুলত গৈ ৰিবুট হৈ যোৱা কালিৰ টেষ্টটোত কি হ'ল পাহৰি যোৱা। কিন্তু তোমাৰ মায়ে তোমাৰ ফিউচাৰ টেনশ্যনত ফচি গৈ থাকে। তুমি কি ভাবা নিজকে? মই বহুত স্মাৰ্ট হয়। তুমি কি ভাবা পঢ়াটো ইমান কঠিন নে? তুমি তেতিয়া বুজিবা এই কথাবোৰ যেতিয়া আজিৰ পৰা 20 বছৰ পিছত তোমাৰ সন্তানে, তোমাৰ ল'ৰাই তোমাৰ লগত এনেকুৱা বিহেভ কৰিব। তেতিয়া তুমি বিচাৰিলেও আজিৰ তাৰিখত ঘূৰি আহিব নোৱাৰিবা। সেইটো সময়ত এফালে তোমাৰ মা হ'ব আৰু যি দৰৱ খাই বিচনাত পৰি থাকিব, আৰু এফালে তোমাৰ ল'ৰা হ'ব যি একেবাৰে তোমাৰ নিচিনা অংশ অতীতৰ এটা। যদি মোৰ কথাবোৰ মোৰ দৰে তোমাৰো বহুত বেয়া লাগিছে তেন্তে নেক্সট টাইম তুমি কেতিয়াও নক'বা যে মা, মই পঢ়ি আছোঁ। তুমি চাই লোৱা নিজৰ কাম। কাৰণ তুমি নিজকে নিজে সোধা, তুমি কিমাননো পঢ়া আৰু ছ'চিয়েল মিডিয়া কিমান চলোৱা। বন্ধু, মনত ৰাখিবা এটা কথা বুজিছা, তেওঁ নিজৰ ল'ৰাটোক বহুত ভাল পায়, তেওঁ তোমাৰ চাকৰ নহয়। যদি তেওঁ তোমাৰ জিম্মেদাৰী লৈছে, তেন্তে তুমিও কিবা এটা ডাঙৰকৈ জিম্মেদাৰী লোৱা। আৰু অন্ততঃ তুমি এইটো কৰিব পাৰা যে মিছা কথা কৈ তেওঁক দুখ নিদিবা। প্ৰতিটো ছাকচেছফুল মানুহৰ আঁৰত এগৰাকী মহিলা থাকে, আৰু সেই মহিলাগৰাকীয়ে হৈছে তোমাৰ মৰমৰ মা, যাৰ তেজ তোমাৰ শৰীৰত বৈ আছে, আৰু সেই তেজ কেতিয়াও পানী হ'বলৈ নিদিবা। যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে, তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনে পালে। ধন্যবাদ।